বন্ধুসকল, সঁচাকৈয়ে মৃত্যু হ'ল নেকি বলিউডৰ জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চন। আজি ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' যথেষ্ট ভাইৰেল হৈ আছে। বলিউডৰ জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চন আৰু নাই। সঁচাকৈয়ে মৃত্যু হ'ল নেকি জনপ্ৰিয় অভিনেতাজন। উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে অমিতাভ বচ্চন ক'ভিড-19ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। তেখেতৰ স্বাস্থ্যৰ অধিক অৱনতি হোৱা হেতুকে এখন মেডিকেলত চিকিৎসাধীন কৰি থকা হৈছিল। আৰু এই স্বাস্থ্যৰ অৱনতিৰ খবৰটোকে একাংশৰ সংবাদ মাধ্যমে তেখেতৰ মৃত্যু বুলি বাতৰি সম্প্ৰচাৰ কৰি আছে। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অমিতাভ বচ্চন এতিয়াও জীয়াই আছে। তেখেতৰ স্বাস্থ্যও আগতকৈ যথেষ্ট উন্নত হৈছে বুলি ডক্তৰে জানিবলৈ দিছে। তেখেতক লৈ যেন এনে ধৰণৰ ভুৱা বাতৰি প্ৰচাৰ নকৰে তাৰ বাবে কাতৰ আহ্বান জনাইছোঁ। বলিউডৰ জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চনৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। অভিনেতাজন যাতে অতি সোনকালে সুস্থ হৈ উঠে তাৰে কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। ধন্যবাদ।